নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰাণ মানৱ মিউজিক কোম্পানীলৈ সকলোকে এবাৰ স্বাগতম জনাইছোঁ। বহুদিন ভিডিঅ' দিয়া নাছিলোঁ। আজি বহুদিনৰ মূৰত আপোনালোকক অলপ গৰু বিহু বুলি অকণমান ভিডিঅ' আপোনালোক আগবঢ়াবলৈ ওলাইছোঁ। তো আজি গৰু বিহুত বিশেষ কৰিলোঁ, গোটেই দিনটো গৰু বিহু বুলি অলপ উদযাপন কৰিলোঁ। আজি গৰুক গা ধুৱালোঁ কিবা কিবি, কিন্তু তাৰ মাজতে আজি এটা নতুন বস্তু পাইছোঁ। এইটো হৈছে আপোনালোকক আজি দেখুৱাম হাতীসুৰীয়া। এই যে হাতীসুৰীয়া যে আছে, হাতীৰ সুৰৰ দৰে যে বিহুৰ দৰে এই হাতীসুৰীয়া যে আছে, আজি আপোনালোকক হাতীসুৰীয়া দেখুৱাম। তো বন্ধু বান্ধৱীসকলে হাতীসুৰীয়া কেনেকুৱা কি আজি আপোনালোকক আমি দেখুৱাম। হাতীসুৰীয়া আচলতে কেনেকুৱা, হয়তো বহুতে বিশেষকৈ আমাৰ গাঁৱৰ সমাজতো বহুতে হাতীসুৰীয়া কিন্তু চিনি নাপায়। বহুত মানুহে হাতীসুৰীয়া দেখিব পাৰে কিন্তু চিনি নাপায় বহুতে। এতিয়া আপোনাৰ ময়ো পোৱা নাছিলোঁ আগতে। তো আপোনালোকে হাতীসুৰীয়া কেনেকুৱা আজি আপোনালোকক দৰ্শন কৰাম। হাতীসুৰীয়া বিষয়ে আজি আপোনালোকক দেখুৱাম কেনেকুৱা হাতীসুৰীয়া। তো মোৰ ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাওক আৰু এই হাতীসুৰীয়া কি আপোনালোকে এবাৰ সকলোৱে জানি লওক। হাতীসুৰীয়া। তো বন্ধু বান্ধৱীসকল, এয়া আপোনালোকৰ সন্মুখত এয়া হাতীসুৰীয়া আপোনালোকক দেখুৱাইছোঁ। এয়া এক সুন্দৰ হাতীসুৰীয়া এডাল, এক খুব জোপোহাৰ দৰে কি সুন্দৰ হাতীসুৰীয়া এডাল, একদম ডাঙৰ কি জোপোহাৰ দৰে কি সুন্দৰ বেহুৰ দৰে। আচলতে বেহু বুলি ক'ব নোৱাৰিব, এইটো হাতীসুৰীয়াই হয়, কিন্তু এক হাতীসুৰীয়া বুলি কিয় কয় এইটো ভালদৰে চাই লওক। হয়তো ইয়াৰ দৰকাৰ কিন্তু গৰু বিহুৰ দিনাখন খুব হয়। গৰু বিহুৰ দিনা এই হাতীসুৰীয়াৰ দৰকাৰ খুব হয়। গৰু বিহুত হাতীসুৰীয়া খুব লাগে মানুহক। আৰু ইয়াৰ কাৰণটো হৈছে কি, আপোনাৰ হেৰিত লাগে, এই ধোৱা দিওঁতে আমি যে গধূলি যে ধোৱা লগাই দিওঁ, তেতিয়া মাখিয়তী, তাৰপিছত হাতীসুৰীয়া, এই বৰ বিহু, আগ্ৰা এইবিলাকৰ দৰকাৰ হয়। তাৰে মাজতে হাতীসুৰীয়া। এতিয়া আমি গধূলি যেতিয়া ধোৱা দিম গৰুক, তেতিয়া এই হাতীসুৰীয়াৰ দৰকাৰ হয়। আৰু এইটো চাওক হাতীসুৰীয়া, এইটো এই এনেকুৱা সুৰডাল এই হাতীৰ সুৰৰ দৰে, সেইকাৰণে হাতীসুৰীয়া বুলি কয়। এইটো ইয়াৰ হাতীৰ সুৰৰ দৰে, সেইকাৰণে হাতীসুৰীয়া বুলি কয়। ইয়াক হাতীসুৰীয়া বুলি কয়। এইটো হাতীসুৰীয়া। তো একেবাৰে পথাৰৰ মাজৰ পৰা এই বতৰটো জানে, আৰু বতৰৰ প্ৰতি লক্ষ্য ৰাখি এইটো আপোনালোকক একদম ক'ব পাৰোঁ যে কিমান পানী হৈছে। সেই পানীৰ মাজে মাজে গৈ পেলাই এই হাতীসুৰীয়াডাল লৈ আহিছোঁ নিজৰ কাৰণে, আপোনাৰ গৰুৰ পূজা কৰাৰ কাৰণে, লগতে আপোনালোকক দেখুৱাবৰ কাৰণেও। তো আজি আপোনালোকে হাতীসুৰীয়াডাল দেখিলে বহুতেই চিনি নাপায়, পায় বেছি সংখ্যকেই চিনি পায়, হয়তো কিছু সংখ্যকে এই হাতীসুৰীয়াডাল চিনি হয়তো নাপাব পাৰে। সেইকাৰণে আজি ভালদৰে চাই লওক। হাতীসুৰীয়া আপোনালোকৰ ওচৰে পাঁজৰে হয়তো থাকিব পাৰে। এইটো সিদিনা দৰকাৰ আছে, কিন্তু গৰু বিহুৰ দিনাখন দৰকাৰ আছে হাতীসুৰীয়া। তো বন্ধু বান্ধৱীসকল, আজি গৰু বিহু বুলি হাতীসুৰীয়াৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। শেষলৈ চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ। আৰু বহুদিন ভিডিঅ' দিয়া নাছিলোঁ, তো আজিৰ পৰা পুনৰাই আৰম্ভ কৰিছোঁ, ভিডিঅ'বিলাক আপোনালোকলৈ আগবঢ়াম। আৰু ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ধন্যবাদ জনালোঁ সকলোকে। জয় আই অসম, ভাৰত মাতা কি জয়।